গাইছ এতিয়া ধুনীয়াকৈ চাকি তাকি লগাই কৰি আৰু এইফালে ভগৱানৰ চাকি লগাই দিছোঁ। এইফালে এয়া বুট আৰু প্ৰসাদ এইফালে ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ চব। এতিয়া সকলোকে দি আছোঁ। এতিয়া এয়া বজাৰলৈ আহিছোঁ আৰু বজাৰত যিহেতু অলপ কাম আছে, বজাৰ কৰা কাম আছে আৰু বম চমো লৈ যাব লাগিব। আৰু এইফালে দেৱালী বুলি চাহ পুৰা একদম ধামাকা ফটকা ফুটাই আছে আৰু ময়ো বম চম লৈ গৈ থাকোঁ আৰু বম চম লৈ ঘৰত গৈ আপোনালোকক গৈ দেখাই আছোঁ। হাই গাইজ, গুড মৰ্ণিং, সুপ্ৰভাত। ৰাতিপুৱা ধুনীয়াকৈ গা চা ধুই কৰি ল'লোঁ আৰু ধুই কৰি লৈ এতিয়া মই খানাও বনাই আছোঁ। এইফালে দেৱজনী আপোনাৰ ডিউটি গৈছে আৰু মৰ্ণিং ডিউটি আছে। মই যিহেতু ৰুমতে আছোঁ আৰু এতিয়া মই ভাত বনাই আছোঁ। ভাত চাত বনাই হৈছেহি আৰু যিহেতু আজি দেৱালী হয়, সকলোকে হেপ্পী দেৱালী আৰু মোৰ ফালৰ পৰা সকলোকে দেৱালী শুভেচ্ছা যাচিলোঁ। আৰু এতিয়া আজি মই কি কৰি আছোঁ সকলোখিনি দেখাই আছোঁ, চাই থাকিব। সন্ধিয়া যিহেতু চাকি তাকি লগাব লাগিব, অকণ নিয়মটো কৰিব লাগিব। যিহেতু ইয়াতে আছোঁ, ঘৰলৈ যোৱা নাইকিয়া আৰু ঘৰলৈ যাব পৰা নাই আৰু সেইবাবে ইয়াতে সৰু সুৰাকৈ অকণমান নিয়ম কৰিম। বেছি ইমান ডাঙৰ কৰিব নোৱাৰোঁ, কিবা যিহেতু বহুত ধুনীয়াকৈ পাতিছিলোঁ, ডাঙৰ কৰিছিলোঁ। এইবাৰ যিহেতু জাষ্ট সন্ধিয়া চাকি তাকি লগাই অকণমান নিয়ম কৰি দিম। আৰু সন্ধিয়া যদি কেছ চেছ আহি যায় এইটো হয়তো চাগে চাকি লগাবও চাগে নাপাব পাৰোঁ, এনেকুৱা নিচিনা। দেৱজনে লগাই কৰি দিব। গাইজ আমাৰতো ইয়াত কোনো টাইম টেবুল নাই আৰু কি কৰিম, উপায় নাই, এনেকৈয়ে চলিব লাগিব। গাইজ আজি ব্লগটো ষ্টাৰ্ট কৰি আছোঁ, তেতিয়াহ'লে আপোনালোকে চাই থাকক সকলোৱে। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এইফালে কুকাৰৰ চিটি মাৰিব চিচিয়াই আছে আৰু এইফালে চব্জি বনাবলৈ দেখিছেনে, লেচেৰা মাহ আলু এনেকৈ প্লেইন চব্জি এটা বনালোঁ। আৰু এতিয়া যিহেতু ইমান বনাই দিবলৈ সময়ো নাই ফটাফট, আৰু এইফালে মই দালি বনাই দিলোঁ ধুনীয়াকৈ। এয়া ধনিয়া পাত দি দিছোঁ আৰু একো বনোৱা নাই। এইটো এইফালে লাই পাত আছিলে, লাই পাত ভাজিম বুলি ভাবিছিলোঁ, এতিয়া সময় নাই, নাভাজোঁ, এনেকৈ থাকিব। গাইজ দেৰি হৈ গৈছে আৰু ময়ো বেছি দেৰি নকৰোঁ, ভাতকেইটা খাই কৰি লওঁ, খাই কৰি লৈ আজৰি হৈ থাকোঁ। এতিয়া আপোনালোকক লগ পাই আছোঁ। মই ধুনীয়াকৈ ভাত বাঢ়ি ল'লোঁ আৰু ভাতকেইটা এতিয়া মই ধুনীয়াকৈ খাই লওঁ। এতিয়া ধুনীয়াকৈ একদম ভাত বাঢ়ি লৈছোঁ, ঢালি লৈ লৈছোঁ ধুনীয়াকৈ, দেখিছেনে। আৰু বেছি দেৰি নকৰোঁ আৰু মই খাই বৈ ৰেডি হৈ থাকিব লাগিব। কোন সময়ত কি আহে ফোন আহে মই ক'ব নোৱাৰোঁ, কেছ চেছ। আৰু এতিয়া মই সেইকাৰণে খাই বৈ ৰেডি হৈ লওঁ, দেৱজনী আহি পাছত খাই থাকিব। এতিয়া গাইজ মই খাই লওঁ, আপোনালোকো কোনে কোনে খোৱা নাই খাই কৰি লওক। টাইমো হৈ গৈছে এতিয়া, দুপৰীয়া খোৱা টাইম। আৰু তেতিয়াহ'লে বাই বাই, মই খাই লওঁ। এতিয়া আবেলি হৈ গৈছে আৰু মই এপাক বজাৰলৈ বুলি আহিছোঁ। আৰু যিহেতু বজাৰত অলপ বজাৰ কৰিবলগীয়া কাম আছে আৰু বমো নিব লাগিব। আৰু এইফালে চাওক বম চম ফুটাই পূৰা একদম ধামাকা কৰি আছে ধেমালি। আৰু মই এইফালে বম লৈ লওঁ, বম চম লৈ অলপ বজাৰ আছে কৰি ঘৰলৈ গৈ আছোঁ। গাইজ ফাইনেলি হস্পিটেল গৈছোঁ, কেছ আছিলে, সোনকালে শেষ হ'ব বুলি ভাবিছিলোঁ, কিন্তু নহ'লে। কওঁতে সন্ধিয়া লগাই দিলে। যিহেতু দেৱালীৰ কাৰণে একো বজাৰো কৰিব পৰা নাই, একো কৰিব পৰা নাই। এতিয়া আহি পেলাই চাওক কেইটা বাজিলে। মই এতিয়া গৈ বজাৰ চজাৰ কৰি অলপতো বম চমটো কিনিব লাগিব, যিহেতু ঘৰলৈ যোৱা নাই, হিন্দু মানুহ ইয়াতে আছোঁ। আৰু এইফালে বজাৰ চজাৰ কৰি আনিছোঁ ধুনীয়াকৈ, এইবিলাক আলু পিঁয়াজ পটল আৰু এইফালে প্ৰসাদ আৰু মিঠাই চিঠাই আনিছোঁ কিবা কিবি। আৰু এইফালে চিকেন লৈ আহিছোঁ ধুনীয়াকৈ, আৰু লগৰ কেইজনকে মাতিছোঁ। তেওঁলোকতো ভাত চাত ইয়াতে খাম বুলি কৈ যিহেতু ঘৰলৈ যোৱা নাই। আৰু কিনো কৰিম, যিহেতু বজাৰ চজাৰ কৰোঁতে এতিয়া মোৰ ইমান টাইম হৈ গ'ল, ৰাতিয়ে হৈ গ'ল। এইবিলাক দিনতে মই কৰিব লাগে, কিন্তু সময় নাপাওঁ, ডিউটি সময় নাই, আজৰি নাই। আৰু এতিয়া সেইকাৰণে কি কৰিছোঁ, এতিয়া ধুনীয়াকৈ মই আহি পাইছোঁ, এতিয়া আহি পাইছোঁ আকৌ বজাৰৰ পৰা গৈ বাৰে সন্ধিয়াই হৈ গ'ল, ৰাতিয়ে হৈ গ'ল। আৰু এতিয়া ধুনীয়াকৈ গা চা ধুই লওঁ, ধুই কৰি অকণমান দেখাই আছোঁ আপোনালোকক, ফটকা চটকা ফুটাম, কিনো কৰি আছোঁ দেখাইছোঁ। তাকে চাই থাকিব। আৰু ইয়াত ধুনীয়াকৈ মাংস একদম ধুনীয়াকৈ ধুই কৰি মেৰিনেট কৰি থৈ দিছে। এইবিলাক নাৰিকল আদা কাটি আছে আৰু প্ৰসাদ চসাদ হৈছিলে, আদা নহৰু পটল পিঁয়াজ আলু চব গুচাই ৰেডি কৰি থৈছে। এইফালে দেৱজনৰ কামত লাগি আছে। এতিয়া গাইজ মই গা চা ধুই ফ্ৰেছ হৈ আপোনালোকক লগ পাই আছোঁ। ওলাই যাবলৈ ধুনীয়া।
Happy Diwali! গাইছ এতিয়া ধুনীয়াকৈ চাকি তাকি লগাই কৰি আৰু এইফালে ভগৱানৰ চাকি লগাই দিছোঁ। এইফালে ইয়াৰ বুট আৰু প্ৰসাদ এইফালে ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ চব। এতিয়া সকলোকে দি আছোঁ। গাইছ এতিয়া আমি ইয়াত ধুনীয়াকৈ মই গা চা ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু এইফালে ধুনীয়াকৈ চাকি তাকি লগাই দিছোঁ আৰু এইফালে চবেই এয়া ফুলজাৰি লগাই আছে। আৰু এইফালে ময়ো ধুনীয়াকৈ লগাই লওঁ ফুলজাৰি। এইফালে ময়ো লগাই আছোঁ। এইটো টাইম লাগিব জ্বলোতে, ডাঙৰ আছে না। এইটো কি জ্বলিছে না? ভয় লাগে কিবা উঠো নেকি? কাৰেণ্ট ফুলজাৰি কেইডাল ডাঙৰ ডাঙৰ আনিলে কিন্তু নজ্বলে। ইমান বেয়া ফুলজাৰি ফেলাই কেনেকে নিজে সৰু কেইটা নলয় লাগে। চকুতকো উৰি গ'ল। তই আকৌ নোৱাৰিবিয়ে, তই যিহে জ্বলাই যোৱাবাৰ বহুত কম এনেকে দিলে তেতিয়া জ্বলি থাকে ন। এতিয়া পুৰা একদম কিটচেনত আছোঁ, পুৰা ভিজি আছোঁ আৰু ফাইনেলি খানা হৈছে আৰু বেছি টাইম নাইকিয়া হৈ গৈছে। খানা বনাই আছে, সিহঁতে বহি তাইও বহুত হৈ গ'ল আৰু সোনকালে যাব লাগে হয়তো। বেঙেনা পুৰি আছোঁ, বেঙেনা চাটনিটো একদম লাগিবই, কমন বঢ়িয়া লাগে খাই। বেঙেনা চাটনি খাবই লাগিব। আৰু এইফালে আপোনাৰ পিঁয়াজ চালাড, এইটো বেঙেনা পিঁয়াজ, এইফালে এইটো আপোনাৰ গাজ টেঙাৰ আচাৰ, একদম এইফালে পটল ফ্ৰাই, আৰু এইফালে আপোনাৰ কি আছে এইফালে দালি, গৰম গৰম টেঙা দালি, আৰু এতিয়া চিকেনটো পুৰা একদম গ্ৰেভি বনাইছোঁ। সেইখিনি মাংস মজা গুলি বনাইছোঁ। আৰু এইফালে একদম পাপৰ ধুনীয়াকৈ একদম পুৰি পানী থৈ দিছোঁ, যিহেতু পাপৰ হৈ গ'লে মানে খাবলৈ ভাল নালাগিব, সেইকাৰণে পাপৰ হৈ থাকিব। চাৰি কুকাই আছোঁ। হাই গাইজ, ফাইনেলি খানা চানা বনাই হৈ গ'ল। এতিয়া আমি চবেই ধুনীয়াকৈ বহি আছোঁ। এতিয়া ভাত বাঢ়ি লৈছোঁ, ধুনীয়াকৈ পকাই লৈছোঁ আৰু এইফালে আমি চবেই ধুনীয়াকৈ বহি একদম খাবলৈ ৰেডি হৈ আছোঁ।
এতিয়া টাইমো বহুত হৈ গ'ল আৰু বেছি দেৰি নকওঁ আজি দেৱালী বুলি আৰু কি কয় যিহেতু ঘৰটো জনাই ইয়াতে আছোঁ আৰু চবেই একেলগে এসাঁজ খাইছোঁ এনেকৈ ধুনীয়াকৈ মিলিজুলি গাইজ আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ যদি ভাল পাইছে ব্লগটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব আজি যিহেতু টাটা বাই বাই নেক্সট ব্লগত অতি সোনকালে লগ পাইছোঁ টাটা বাই বাই